নমস্কাৰ, মধু বাটিকা আছাম ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমি দেখি থকা সংসাৰখন বা চৰাচৰ জগতৰ সৃষ্টিসমূহ পৰিৱৰ্তনশীল। নিতৌ প্ৰতিটো প্ৰাণী, গছ, বৃক্ষলতা, গ্ৰহ, সূৰ্য, চন্দ্ৰ, তৰা, নদ নদী, পাহাৰ আৰু বতাহে যেন সোঁৱৰাই থাকে এক শক্তিৰ প্ৰভাৱৰ কথা, যি পৰম শক্তিৰ ভৰসাতে আমি পুৱাৰ পৰা নিশালৈকে চলি থাকোঁ। হয়, পৰম শক্তি পৰম ঈশ্বৰ কল্যাণময় সত্তা শিৱ মহাদেৱৰ কৃপা বৰ্ষা দিন মহাশিৱৰাত্ৰি 2022 বৰ্ষৰ 1 মাৰ্চ মঙ্গলবাৰে। মহাশিৱৰাত্ৰি 1 মাৰ্চ পুৱা 3:16 আৰম্ভ হৈ 2 মাৰ্চ পুৱা 10 বজালৈকে থাকিব। মাঘ চান্দ্ৰমাহ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয়। সৌৰ মাহ হিচাপে ফাল্গুন মাহত হয়। এই সময়ত সূৰ্য কুম্ভ ৰাশিত অৱস্থান কৰে। এইবাৰ 2022 বৰ্ষত শিৱৰাত্ৰিৰ সময়ত সূৰ্যৰ লগত গুৰু বৃহস্পতিও কুম্ভ ৰাশিত থাকিব। এই সময়ত চন্দ্ৰমা ধনিষ্ঠা নক্ষত্ৰত থাকিব। লগত শনি, বুধ, মংগল, শুক্ৰ যোগে পঞ্চগ্ৰহ যোগ সৃষ্টি কৰিছে আৰু এই যোগে বিভিন্ন ধৰণে সকলোকে উপকৃত কৰিব। মহাশিৱৰাত্ৰি এক পবিত্ৰ সময়। শিৱ মানে কল্যাণ আৰু শিৱৰাত্ৰি হ'ল মহাকল্যাণৰ ৰাত্ৰি। এই সময়ত পৰম নিৰাকাৰ অমৃতময় শিৱসত্তা জাগ্ৰত হৈ জগতখন কল্যাণময় আনন্দময় কৰি তোলে। জগতৰ সকলো প্ৰাণী পৰম কৃপাপ্ৰাপ্ত হৈ আনন্দত মগ্ন হয়। শিৱৰাত্ৰিৰ দিনা সাত্বিকভাৱে ব্ৰত কৰি সাধ্যানুসাৰে শিৱ মহাদেৱক পূজন অৰ্চন কৰিলে দুখ কষ্ট বাধা বিপত্তি নাশ হয়, জীৱন কল্যাণময় হয় আৰু শিৱ কৃপাৰে ধন্য হয়, সফলতা প্ৰাপ্তি হয়। মহাশিৱৰাত্ৰিৰ দিনা 4 প্ৰহৰৰ পূজাৰ বিধি আছে। শিৱৰাত্ৰিৰ দিনটো সমগ্ৰ দিনটোৱে অতি কল্যাণময় দিন আৰু যিকোনো সময়তে আপুনি এবাৰ শিৱ মহাদেৱৰ প্ৰতি অনুগত হ'লেই পৰম কৃপা লাভ কৰিব পাৰি। 4 প্ৰহৰৰ পূজাৰ সময়খিনি লিখি দিছোঁ, চাই ল'ব। সম্ভৱ হ'লে বা ইচ্ছুক হ'লে 4 প্ৰহৰৰ পূজন কৰিব পাৰে বা এই দিনটোত এবাৰ হ'লেও শিৱ মহাদেৱৰ পূজন কৰিলে শিৱ কৃপা লাভ কৰিব পাৰি। শিৱ মহাদেৱ আশুতোষ অলপতে সন্তুষ্ট হয়। শিৱৰাত্ৰিৰ দিনা সোনকালে স্নান আদি কৰি সূৰ্য নমস্কাৰ কৰি সূৰ্যদেৱক জল অৰ্ঘ্য অৰ্পণ কৰিব লাগে। ওচৰত বেলগছ বা চমি গছ থাকিলে তাৰ গুৰিত জল অৰ্পণ কৰিব লাগে। ঘৰত বা মন্দিৰত শিৱলিংগত জল অৰ্পণ কৰি ওম নমঃ শিৱায় মন্ত্ৰ উচ্চাৰণ কৰি গাই গাখীৰ, মৌ, ঘিউ, দহি আৰু দৈ আৰু পঞ্চামৃত শিৱলিংগত অৰ্পণ কৰি পুনৰ গংগাজল বা শুদ্ধ জলেৰে স্নান কৰাই শিৱলিংগত বগা বস্ত্ৰ ধাৰণ কৰাই বগা চন্দন, ভস্ম, বেলপত্ৰ, ধতুৰাৰ ফল, আকনৰ ফুল, দুবৰি বন আৰু ভাঙৰ আগ আদি শিৱলিংগত ভক্তিৰে অৰ্পণ কৰি অক্ষতম অৰ্থাৎ নভঙা চাউল অৰ্পণ কৰিব লাগে। লগতে ঘিউ চাকি আগবঢ়াই মাহ প্ৰসাদ, বেল, কল আদি ফল মূল আৰু ক্ষীৰ আদি নৈবেদ্য হিচাপে আগবঢ়াই বগা হালধীয়া আদি ফুল, কৰবী ফুল, মহাদেৱৰ প্ৰিয় ফুল সেয়া আগবঢ়াব লাগে। লগতে মা ভগৱতী পাৰ্বতী মালৈ এগছি ঘিউ চাকি আগবঢ়াই জবা ফুল, গোলাপ ফুল, পদুম ফুল আদি অৰ্পণ কৰি ক্ষীৰ, মিঠাই, তামোল পাণ আগবঢ়াই লগতে শৃংগাৰৰ বস্ত্ৰ, সেন্দুৰ, বিন্দি, চুনুৰি আৰু সুগন্ধি আদি আগবঢ়াব লাগে। শিৱৰাত্ৰিৰ দিনটোত শিৱলিংগৰ পৰম পূজন পোনপ্ৰথমে ভগৱান শ্ৰী বিষ্ণু আৰু ব্ৰহ্মাৰ দ্বাৰা আৰম্ভ হৈছিল। মাঘ চান্দ্ৰমাহৰ কৃষ্ণ চতুৰ্দশী তিথিটোত ভগৱান শিৱ আৰু পাৰ্বতী মাৰো বিবাহৰ দিন বুলি মান্যতা আছে আৰু সেইবাবে শিৱৰাত্ৰিৰ দিনা শিৱজীৰ লগতে মাতা পাৰ্বতীকো পূজা অৰ্চনা কৰা হয়। পূজা অৰ্চনা অন্তত কৰ্পূৰ আদি জ্বলাই আৰতি কৰিব লাগে আৰু শিৱ মহাদেৱক অৰ্ধ প্ৰদক্ষিণ কৰিব লাগে।
প্ৰদক্ষিণ কৰোঁতে শিৱলিংগৰ স্নান কৰাওঁতে জলধাৰা বৈ যোৱা দিশটো অতিক্ৰম কৰিব নালাগে। মহাশিৱৰাত্ৰিৰ পূজা অৰ্চনাৰ সময়ত ওম নম শিৱায় মন্ত্ৰ উচ্চাৰণ কৰি সকলোখিনি অৰ্পণ কৰিব লাগে। শিৱলিংগৰ কাষত ত্ৰিশূল, ডম্বৰু আৰু ৰুদ্ৰাক্ষৰ মালাও ৰাখি তাত ধূপ দীপ আদি অৰ্পণ কৰিব লাগে। পূজাৰ অন্তত ওম নম শিৱায় মন্ত্ৰ 11 বাৰ, 21 বাৰ বা 108 বাৰ জপ কৰি সেৱা ল'ব লাগে। শিৱলিংগৰ ওচৰত অৰ্পণ কৰা নৈবেদ্য ভক্ষণ কৰিব নালাগে, কিয়নো সেই নৈবেদ্যসমূহ শিৱগণসকলে গ্ৰহণ কৰে বুলি কোৱা হয়। মহাশিৱৰাত্ৰিৰ দিনা শিৱ মহাদেৱে জগতৰ সকলো সন্তানক অৰ্থাৎ জীৱকুলক আনন্দেৰে আঁকোৱালি লয় আৰু সেইবাবে ৰাত্ৰি জাগৰণ কৰি মহাদেৱৰ স্তোত্ৰ, স্তুতি, ভজন আদি কৰি মহাদেৱৰ সান্নিধ্য লাভ কৰিব পাৰি। মহাশিৱৰাত্ৰিৰ দিনা কিছু নিয়ম মানি চলাটো অতি প্ৰয়োজন। সেইদিনা দেৰিলৈকে শুই নাথাকিব। সম্ভৱ হ'লে ব্ৰত কৰিব, ব্ৰত নকৰিলেও নিৰামিষ আহাৰহে গ্ৰহণ কৰিব। ক'লা ৰঙৰ বস্ত্ৰ বৰ্জন কৰিব, অৰ্থাৎ ক'লা ৰঙৰ বস্ত্ৰ নিপিন্ধিব। তৰ্ক বিতৰ্ক কাজিয়া পেচালত লিপ্ত নহ'ব আৰু শান্ত অৱস্থা ৰক্ষা কৰিব। কোনো জীৱক কষ্ট নিদিব, গছ গছনি আদি নাকাটিব। মনত কপট ভাৱ নাৰাখিব। ব্ৰহ্মচৰ্য ৰক্ষা কৰি সাত্বিকভাৱে দিনটো পালন কৰিব। মহাদেৱ শিৱৰাত্ৰিৰ দিনা গাখীৰ নাখাব। মহাশিৱৰাত্ৰিৰ দিনা ৰুদ্ৰ অভিষেক কৰিলে মনোবাঞ্ছিত ফল লাভ হয়। মহাকাল মহাশিৱৰাত্ৰি এক মহা উদযাপন ৰাত্ৰি। এই দিনটো শিৱ মহাদেৱৰ প্ৰতি অনুগত হৈ সাত্বিকতাৰে পালন কৰিলে শিৱ কৃপাই সদায় সুৰক্ষিত আৰু আনন্দময়, কল্যাণময় আৰু সমৃদ্ধিশালী কৰি ৰাখিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ বিনম্ৰ অনুৰোধ থাকিল। পৰৱৰ্তী ভিডিঅ'ৰ বাবে বেল আইকনটো প্ৰেছ কৰি অল চিলেক্ট কৰি ৰাখিব। ধন্যবাদ। ওম নমঃ শিৱায়।